নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ পাকঘৰলৈ। আজি কঁঠাল গুটিৰ পিটিকা বনাম আমি। কঁঠাল গুটিৰ পিটিকা সকলোৱে ভাল পায় আৰু কেনেবাকৈ যদি কোনোবাই বেয়া পোৱা আছে তেওঁলোকেও এনেদৰে বনোৱাৰ পিছত খাই বিৰাট ভাল পাব। আৰু তাৰ কাৰণে লৈছোঁ প্ৰথমে কঁঠাল গুটি পুৰি পেলাই লৈছোঁ 25টামান হ'ব। এইটো আপোনালোকৰ ইচ্ছাৰ কথা যিমান লয়। আৰু এইখিনি এতিয়া এটা মিক্সাৰ গ্ৰাইণ্ডাৰত ভৰাই লৈছোঁ। এইখিনি পিচি লৈ এইখিনি চাওক ইমানটো এইটো কনচিষ্টেঞ্চিত হ'ব, একেবাৰে মিহি কৰি নেপেলাব। আৰু তাৰপিছত এখন প্লেটত উলিয়াই লৈছোঁ মই। বাকী ইনগ্ৰিডিয়েণ্টছখিনি মিলাম এতিয়া। প্ৰথমে দি দিছোঁ তেল, মিঠাতেল দিছোঁ মই, কেঁচাকৈ দিছোঁ 1 চামুচ দি দিলোঁ। তাৰপিছত দিছোঁ সোৱাদ অনুসৰি নিমখ। আৰু আপোনালোকে কেঁচা জলকীয়া, ধনিয়া পাত এইবোৰ কাটি দিব পাৰে। মোৰ ওচৰত ধনিয়া পাত নাছিল কাৰণে নাই দিয়া। মই অকল পিঁয়াজে কাটি দিছোঁ, আধা ডোখৰ পিঁয়াজ দিছোঁ সৰু সৰুকৈ কাটি। তাৰপিছত দিছোঁ আমাৰ স্পেচিয়েল ইনগ্ৰিডিয়েণ্টটো। এইটো কি জানেনে? এইটো হ'ল কল খাৰ। আচৰিত হৈছেনে কল খাৰ বুলি ক'লত? 1 চামুচ দিব লাগিব দেই, মোৰ অলপ পৰি গ'ল ইফালে, সেইটো কাৰণে মই ইয়াত আপোনালোকে আধা চামুচে দেখিছে। আৰু এইটো এতিয়া ৰেডি। এতিয়া আহিছোঁ দ্বিতীয় ৰেচিপিটোলৈ। ইয়াত লৈছোঁ কঁঠাল গুটি বইল কৰি পেলাই 15-20টামান হ'ব। আৰু এটা আমাৰ স্পেচিয়েল ইনগ্ৰিডিয়েণ্ট খৰিচা। খৰিচাটো কিন্তু চেপিহে ল'ব, নহ'লে পানী পানী হৈ যাব গোটেই। আৰু পিছত ভাবিব এইটো চাটনি বনিল নে পিটিকা বনিল, সেইকাৰণে চেপি ল'ব। আৰু এইখিনি এতিয়া মিক্স কৰি ল'ম মই। এনেদৰে এবাৰ খাই চাবচোন, বিৰাট ভাল লাগে। আৰু এতিয়া দি দিছোঁ মই তেল, মিঠাতেল দিছোঁ। পিটিকাত মিঠাতেলে ভাল লাগে নহয়নে, কেঁচা মিঠাতেল 1 চামুচৰ জোখত দিছোঁ। আৰু ইয়াত দিছোঁ সোৱাদ অনুসৰি নিমখ। আৰু এইখিনি সানি লৈ এটা পিঁয়াজ সৰুকৈ কাটি দিছোঁ। আৰু আপোনালোকে ইয়াতো ধনিয়া, কেঁচা জলকীয়া এইবোৰ কাটি দিব পাৰে, মই নাই দিয়া। আৰু মন কৰিলেনে অলপ কমি গ'ল। কি কাৰণে কমি গ'ল মানে আমাৰ ঘৰত সকলোৱে পিঁয়াজ নাখায়, সেইটো কাৰণে মই অলপ কাঢ়ি থৈ দিছোঁ আগতে। আৰু এইখিনি ভালদৰে সানি লৈছোঁ, তাৰপিছত ইয়াত পৰিৱেশন কৰিছোঁ। আৰু এইটো 3 নম্বৰ ৰেচিপিটোৰ কাৰণে লৈছোঁ পুনৰ 20টামান পুৰা কঁঠাল গুটি মিক্সাৰ গ্ৰাইণ্ডাৰত দি দিছোঁ। তাৰপিছত এইটো দিছোঁ শুকান জলকীয়া আৰু ৰ'ষ্ট কৰি পেলাই। আৰু ইয়াত দিছোঁ 2 ফুটা ৰচুন, ইয়াকো ৰ'ষ্ট কৰি দিছোঁ মই। এনেদৰে খাই চাবচোন, বিৰাট ভাল লাগে। এতিয়া এইখিনি মিক্সিত গুড়ি কৰি ল'ম। এয়া চাওক এনেকুৱাই থ'ব কনচিষ্টেঞ্চিটো। আৰু এটা বউলত উলিয়াই লৈ ইয়াত মিঠাতেল 1 চামুচমান, নিমখ সোৱাদ অনুসৰি, আৰু টেঙা 1 পৰা 1.5 চামুচ চেপি দিব। মোৰ মানে ভিডিঅ'টো অফ হৈ থাকিলে মই নজনাকৈ, পিছতে মই গম পাইছোঁ মানে এতিয়া মই ভিডিঅ'টো মিলাবও নোৱাৰোঁ, কেনেকৈ মিলাওঁ। তাৰপিছত ভাবিলোঁ আপোনালোকক কৈ দিম, আপোনালোকে নিশ্চয় বুজিব। আৰু আটাইকেইটা ৰেচিপিৰ ভিতৰত কোনটো ভাল লাগিলে মোক কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। ঠিক আছে তেনেহ'লে আজিলৈ আহিছোঁ, ধন্যবাদ।